আপোনাক কি খবৰ আছে? আপোনাৰ ভাই আছেনে? আজি আমি ফুফু যাম। পাপালৈ যাব। আজি মানে এটা ফুৰাব লৈ যাব লাগে আৰু এইফালে আমাৰ বাইদেউ এইয়া কাপোৰ পিন্ধি আছে। এতিয়ালৈকে 4যোৰমান পিন্ধিলে, বাইদেউ মানে হোৱাই নাই। 4যোৰমান হ'ল এতিয়ালৈকে। এটা পিন্ধিছে, এটা খুলিছে, এটা পিন্ধিছে, এটা খুলিছে। এইয়া এতিয়া গ'লে নাযাওঁ, আমি পাৰ্কত খেলিব যাম আজি। বাৰ লগত খেলিব যাবা? ক'ত খেলিবা বাৰ লগত? দোকানত খেলে নেকি? মানে পাৰ্কতে খেলে? ক'ত খেলে? বাৰ লগত খেলিবা? বাৰ লগত খেলিব যাবা? আৰু কি খাবা? আইচক্ৰীম খাবা নেকি? আৰু তুমি কি খাবা মা? আইচক্ৰীম খাবা? আৰু আৰু চকলেট খাবা? ব'লা ন, আমি যাওঁ নেকি? আৰু এয়া পূৰা ওলাই মেলি ৰেডি, আজি ফুৰিব যাব বোলে। এয়া মই কৈছিলোঁ না নাই, বাইদেউ সলাই আছোঁ বুলি। এইফালে চাওক, আকৌ এবাৰ এইটো পিন্ধিছে মানে। এইয়া এইফালে মানে বাইদেউ চিলেক্টে হোৱা নাই, কোনযোৰ পিন্ধি যাম, কোনটো পিন্ধি যাম। মানে যাম এনেই অকণমান ওচৰতে, হ'লেও মানে বাইদেউ পূৰা ঘঁহিছে। ফাউণ্ডেশ্যন কিমান ঘঁহিলি? চাওক কি ক্ৰীম ঘঁহিছে এইটো। পূৰা কি মানে চিচি ক্ৰীম নে? পূৰা চিচি ক্ৰীম লগাই আছে আৰু মানে পূৰা মেকআপ কৰি মেলি যাব আৰু পূৰা টিক 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 টিক। এতিয়ালৈকে 4যোৰমান খুলিলে। মই কৈছোঁ এইপিনে এয়া খুলি পেলাই থৈ দিছে, এইপিনে তাত থৈছে, সেয়া খুলিছে হা। এইবাৰ এযোৰ কিনিছে, এযোৰ ভাল নালাগিলে খুলিব মানে। আৰু পচন্দ নহয়ে মানে। ক'ৰবালৈ গ'লে ওলাওঁতে মানে পূৰা 1 ঘণ্টামান আগতে ক'ব লাগিব। 1 ঘণ্টাটো লাগেই ওলাওঁতে মানে। আৰু 1 ঘণ্টা কাপোৰ কিনোতে লাগিব, পোৱালিক উলিয়াওঁতে আধা ঘণ্টা, 1.5 ঘণ্টা আগতে ক'ব লাগিব ক'ৰবাত যাব আছে। তেতিয়াহে মানে টাইমত গৈ পেলাই পাব। আৰু যদি ভাবে না এতিয়াই ওলা বুলি ক'লে নহ'ব। কোনো দিন হোৱা নাই কিন্তু আজিলৈকে। যোনদিনাখনে মই কৈছোঁ ক'ৰবাত যাব আছে জল্দি ওলাই, সেইদিনাখন এইটো কামত গৈ নাপাওঁ, দেৰিয়ে হৈ যায়। মানে মেকআপ কৰোঁতে নহয়ে নাই, বুজিছে নাই? ষ্টেপ মাৰিবি নেকি? এইফালে এইডাল পূৰা গৰম কৰি থৈছে মানে, পূৰা ধোঁৱা উলিয়াই দিছে পূৰা ষ্টেপ মাৰি। আৰু এইপিনে আমাৰ বাইদেউ এইজনী বাইদেউ মানে পূৰা, বাইদেউ নিব নোৱাৰোঁ ন। এতিয়া আমাৰ গাড়ী নাই, বাইকত নিব অসুবিধা হৈ যায়। সেইটো কাৰণে গাড়ী থকা হ'লে বাইকো লৈ গ'লোঁ হয় বাৰু। এইফালে বাইদেউও যাব মানে মানে তাইও যায় ফুৰিব, আৰু তাইৰ মনটো বেয়া এতিয়া, তাইকো নিব লাগে মানে। চুমতে দে। গৈ আছোঁ আৰু এতিয়া অকণ ফুৰি আহোঁ বোলো। 2টা টিকেট দিব, কেইটকা? 60 টকা। আৰু এয়া কল পাৰ্ক আহি পাই গ'লোঁ। এইপিনে আমাৰ বাইদেউ ৰখি আছে, টিকেটটো লৈ ল'লোঁ ইয়াতে। আৰু এতিয়া যাওঁ ভিতৰত। তোকো ক'ত আহিলা? আৰু মানে অলপ দেৰি হৈ গ'ল আহোঁতে। মই বাইদেউ সোনকালে ওলাব কৈছিলোঁ, মানে এতিয়া ৰাতি হৈ গ'ল, ভিডিঅ'টো ইমান ভাল নহ'ব। এই আমাৰ ছোৱালীক টপা দেখা পাইছে দেখোন, কিয়? এইটো কি? এইটো কি? এইটো ৱাটাৰফল কোৱা। আৰু কেতিয়াবা টাইম পালে মানে এনেকৈ অকণমান ঘূৰা ফুৰা কৰিব লাগে। ঘৰত বাচ্ছা থাকিলে বাচ্ছাক লৈ বহুত ভাল পায় সিহঁতে, বহুত ফূৰ্তি পাইছে। আমাৰ ইহঁত দুজনী পূৰা মানে ক'বই নোৱাৰে আৰু মানে পূৰা এক্সাইটেড হৈ আছিলে। মোক কৈছিলে পাপা পাৰ্কত লৈ যোৱা, পাৰ্কত লৈ যোৱা। সেইকাৰণে আজি মানে লৈ আহিলোঁ, পূৰা চাই আছে, দেখিছে নাই? এইফালে আমাৰ মেডাম ৰখি আছে। এইটো নমুনো কাৰ? মাইনাটো পেট বিষাইছে। মাইনাটো পেট বিষাইছে। কোনটো পেট বিষাইছে? মম কৈ দিয়া। এই বোলে পাথৰটো বোলে পেট বিষাইছে বোলে। আৰু মানে বাইদেউ মানে ডক্তৰ, তাই বোলে ডক্তৰ হ'ব ডাঙৰ হ'লে। মোক কৈ থাকে পাপা মই ডক্তৰ হ'ম বুলি। ইহঁত দুজনী মানে পূৰা ক'ব নোৱাৰা হৈ গৈছে। এইফালে এবাৰ গৈছে, এইফালে এবাৰ গৈছে, পূৰা চাই আছে, আকৌ চাইছে। শিকিছোঁ চায়া। নুঠিবা বোলে, নুঠিবা, পৰিবা। তাত নুঠে ন আমাৰ। এইফালে আহ মাইনা। মাইনা ভৰি মম কৈ দিছা। তোকো গ'লে গ'ল। মই লৈ আহোঁ দে সিহঁতক।
লুকাইছে তাই আহা এইফালে আহা এইফালে যাওঁ ব'লা তাত কোনোবা লাইন এটা আছে বেলেগ লাইন আছে তাতে এইফালে আহা আকৌ এই লুকাইছে মোৰ এইফালে আহা মম' ব'লা ব'লা টুকু কৰিব অকণ টুকু অকণ উঠিব দিয়া অকণ টুকু উঠিব দিয়া অকণ টুকু উঠিব দিয়া টুকু উঠিব দিয়া এই টাইপ কৰিবি তুমি ইয়াত উঠিবা হাত কৰি দিয়া এই দিয়া আৰু ইহঁতে মানে আগে পিছে অহা নাই ন এইবাৰ ফাৰ্ষ্ট টাইম আহিছে পাৰ্কত তো আজি মানে কি খেলিম কি কৰিম পূৰা মানে ক'বই নোৱাৰে ইফালে উঠিছে পূৰা জ্বলিছে এইপিনে হা পূৰা মানে ফূৰ্তি আৰু মানে বহুত ভাল পাইছে আজি সঁচাকৈ আহি ইহঁতে মানে তো সঁচাকৈ মানে কি হয় বাচ্ছাৰ লগত সঁচাকৈ মানুহ মানে ডাঙৰো বাচ্ছা হ'বলগীয়া হয় সঁচাকৈ এইটো সঁচা কথা মানে ধৰি থাকিবা দেই এই নিদিবা আমাৰ বাইদেৱে জোলনাত উঠিছে বাইদেউ পূৰা ক'বই নোৱাৰে মানে বুজিছে নাই জোলনাত উঠি পেলাই বেলেগ আৰু মানে বাইদেউ উঠিছে কাৰণে মই ভাবিছোঁ নাই ময়ো এপাক উঠি চাওঁ কেনেকুৱা লাগে আই বঢ়িয়া লাগিছে বাপৰে মজা দেই ডাঙৰ ছোৱালী উঠিছে সৰুজনী উঠিব মানে তাই মানে উঠিব মন আৰু এই মানে উঠিব দিয়া নাই যে সেইকাৰণে তাই খং মানে তোকো তুমি উঠিবা তুমি উঠিবা তুমি উঠিব নালাগে দিয়া তুমি উঠিব নালাগে আৰু জমনি এটা হ'ল মানে আজি পাৰ্কত এইখিনি কি হ'ল মই কৈ আছোঁ মোৰ মানে চাবিটো হেৰাই গ'ল মানে বাইকৰ চাবিটো হেৰাই গ'ল আৰু মই মানে য'তে যাওঁ যেতিয়াই যাওঁ মোৰ মানে গাড়ীৰ চাবিটো সদায় আৰু চাবি আনিব গ'লোঁ বাইদেৱে কৈছে নাই তই গেটত কাৰোবাক চাব গৈছোঁ বোলে ছোৱালীকেইজনীমান ৰখি আছিলে মই এতিয়া ছোৱালী চাম নে বাৰু বিয়া পতাৰ পিছত বাইদেউৰ পৰা মানে মুখখন খোলা আছে চাওঁ মুখখন চাওঁ মই বোলে ছোৱালী চাব গৈছোঁ বোলে আৰু এইফালে আমাৰ ইহঁত দুজনী আজি পূৰা ভাল পাইছে মানে ইয়াত উঠিব পাৰিনে হা অঁ আৰু আমাৰ টুকুহঁত বোলে ইয়াত বোলে উঠিবই মানে ইয়াত বোলে এনেকৈ উঠিবই আৰু আজি পূৰা এতিয়া পূৰা ফুৰিছে মানে বুজিছে আৰু আমাৰ বাইদেউ মানে পূৰা ভাল পাইছে আজি দে মোৰ মানে চাবিটো সদায় আহে মই য'তে যাওঁ যিয়ে নকৰোঁ দোকানত গ'লেও মোৰ চাবি আহে আৰু আজি পাৰ্কত আহিলোঁ পাৰ্কত আহোঁতে মোৰ চাবিটোৱে আহিছে জমনি হাঁহিয়ে থাকে আৰু এইটো পুতলা নাই কমা এইটো কি এইটো পুতলা এইটো কুম্ভকৰ্ণ আৰু আমি মানে আহিব লাগিছিলে সোনকালে কিন্তু আহোঁতে আমাৰ বহুত দেৰি হৈ গ'ল সেইটো কাৰণে ৰাতি হৈ গ'ল এতিয়া আমাৰ মানে কেমেৰাটো ইমান ভাল নহয় না মোবাইলৰ সেইটো কাৰণে ভাল মোবাইল এটা ল'ম তেতিয়া আৰু ধুনীয়া ভিডিঅ' বনাম সেইটো কাৰণে মানে অকণমান কিবা ব্লা টাইপ আহি আছে চাওঁ টুকু ঘৰলৈ যাবানে কিয় চাওঁ মুখখন চাওঁ এই তাই বোলে ঘৰলৈ নাযায় পূৰা এতিয়া ঘৰত যাওঁ ব'লা কিয় ইয়াতে থাকিবা তোমাক ইমান ভাল লাগিছে ইয়াত থাকি হাই কৈ দিয়া নমস্কাৰ বন্ধুসকল কৈ দিয়া আৰু ফাৰ্ষ্ট টাইম মানে যেতিয়া মই বাইদেউক মানে ভাল পাইছিলোঁ না তো মানে সিহঁতৰ ঘৰত ফাৰ্ষ্ট টাইম গৈছোঁ আৰু তেতিয়া মই তো সিহঁতৰ ঘৰ আছিলে গৰৈমাৰীত তো মই গৰৈমাৰীত গৈছোঁ মানে সুধিছোঁ কোনকণতে ঘৰটো তো ফোন কৰিলোঁ ফোন কৰোঁতে পূৰা চাওঁ মানে কোনপিনে ৰাস্তা ধেৰ চিনি নাপাওঁ এনেকৈ নামঘৰটো পাৰ হৈ পিনে আহি থাকিবি এইপিনে বুলি পেলাই গ'লোঁ গৈ পেলাই মানে পাৰ হৈ গ'লোঁ তাৰপিছত পাৰ হৈ যোৱাৰ পিছত মানে জপনা মুখত ৰখি আছে ৰাতি পূৰা আন্ধাৰ হা পূৰা মানে ব্লেক কালাৰৰ কিবা এটা টপ এটা পিন্ধি কিনে ৰখি আছে আৰু কি নহয় বা মই কৈছোঁ এইফালে মাতিছে মই কৈছোঁ এইখনে ঘৰ মানে সোমাই গৈছোঁ পূৰা ধুনীয়াকৈ গৈছোঁ বহিছোঁ চাহ তাহ দিছে আৰু মানে পূৰা মাংস ৰুটি বনাই থৈছে মজা খানা বনাই দেই আমাৰ এই মানে পূৰা টিপ টপকৈ বনাই দিছে আৰু খাই পেলাই মানে মজাকৈ আহি গৈছোঁ আৰু পূৰা মানে প্ৰথম গৈছোঁ আৰু তাইক মানে মই ক'ত লগ কৈছিলোঁ ফেচবুকত তাই মানে ফেচবুকত আমাৰ ভাল পোৱাটো মানে ষ্টাৰ্টিং হৈছে ফেচবুকত তেতিয়া মানে তাই মানে চেনি আছিলে মস্ত মানে বুজিছে নাই 4টামান বয়ফ্ৰেণ্ড আছিলে তো 4টামান বয়ফ্ৰেণ্ড আছিলে গোটেইকেইটাৰ পৰা এৰুৱাই মেলি মানে লাষ্টত মই কেনেকৈ পতাইছোঁ মানে
এইটো ইণ্টাৰেষ্টিং হয় কাহিনীটো মই আপোনালোকে এদিন ধুনীয়াকৈ ক'ম হা আজি নকওঁ আজি বহুত দীঘল হৈ যাব ভিডিঅ'টো আৰু পলাই আহিছে মোৰ লগত মোক ফচাই দিছে ময়ো চিনি খাইছিলোঁ না আগতে তামাম কিন্তু মোক কেনেকৈ ফচাই দিলে হাৱাই নাপালোঁ লৈ আহিলোঁ বোলে লাষ্টত পলুৱাই আনিছোঁ আৰু পলাই অনাটো বেলেগ এটা ইণ্টাৰেষ্টিং হৈছে মানে পূৰা সন্ধিয়া লৈ আহিছিলোঁ যে কেনেকৈ আনিছোঁ ধুনীয়াকৈ আকৌ এদিন মজাকৈ বহি কেনে ক'ম হা আমি আৰু আমি দুটা মানে বেছিকৈ তয়কৈ মাতোঁ আমাৰ মানে তোমাৰ তুমি আপোনা আপুনি নাই আজিলৈকে নহ'লে আজি 6 বছৰে হ'ল আৰু 6 বছৰটো তয়ময়কৈ মাতিয়ে গ'ল ভাল লাগে আমাৰ এনেকৈ মানে তয়ময়কৈ মাতিলে বোলে মৰমবিলাক বেছি হয় ন সেইটো কাৰণে তয়কৈ মাতিয়ে গ'ল আমি দুটাই নেকি আৰু তাইৰ নামটো মানসী গগৈ দেই মই এনেই বাইদেউ বুলি ধেমালিতে কিবা কিবি নাম দি মাতি থাকোঁ আৰু মোৰ নামটো জয়ন্ত নাথ আৰু তাই আহোম হয়গৈ মই নাথ হয় এই ধেমালি কৰিছোঁ যি কি নহওক ভাল পাইছোঁ ন ভাল পাইছোঁ আৰু আনিছোঁ ধুনীয়াকৈ আছোঁ এতিয়া হেপ্পিয়ে আছোঁ ইমান একো নাই কাজিয়া লাগি থাকে আৰু তামাম সন্দেহ কৰে কিন্তু মোক সেইকাৰণে মোৰ মানে মোবাইল নাই মেইন কেছ এইটো তাইৰে মোবাইল মই যোনটো মোবাইলত ভিডিঅ' বনাই আছোঁ আৰু মোৰ মোবাইল নাই মোক ল'বও নিদিয়ে মোবাইল আৰু এতিয়া মানে কৈছে ভিডিঅ' চিডিঅ' বনাই থাকৰ কাৰণে কৈছে ভাল মোবাইল এটা লৈ লওঁ বুলি এইটো মোবাইলৰ কেমেৰাটো ইমান ভাল নহয় সেইটো কাৰণে ভিডিঅ'বিলাক ইমান ভাল নাই এইটো গতিকে বেছিদিন নাই এইকেইদিনতে মোবাইল এটা ল'ম ভাল মোবাইল এটা আৰু ভিডিঅ'টো বহুত দীঘল নকৰোঁ বাৰু আৰু ভিডিঅ' বনাওঁ আপোনালোকে লাইকেই নকৰে চেনেল ছাবস্ক্ৰাইব নকৰে নাচায়ো ফ'ল'ও নকৰে সেইকাৰণে বেয়া লাগে আৰু মানে মনটো মানে ভাঙি যায় ন এনেকুৱা কৰিলে তো বেয়া ভিডিঅ' বনাওঁ যদি ক'ব যদি ভিডিঅ'টো চাই বেয়া পাইছে তেতিয়াহ'লে ক'ব ভিডিঅ' নবনাওঁ ন আৰু যদি চাই পেলাই ভিডিঅ'টো ভাল লাগিছে তেতিয়াও ক'ব কমচে কম ক'বতো পাৰে ন আমি মানে কি কৰোঁ এইবিলাকে দেখাওঁ আৰু এইটো নহয় যে মোৰ ভিডিঅ'বোৰ আপোনালোকৰ ভাল লাগিবই লাগিব যদি ভাল লাগে কমচে কম ক'বও ন অলপমান মৰম দিব আৰু অকণমান মৰম দিব তেতিয়া আমাৰো ভাল লাগে ন আৰু ধুনীয়াকৈ ভিডিঅ' বনাই আপোনালোকক দেখাব পাৰিম বেছি দেখিব ধুনীয়া নহয় না এইটো কাৰণে চাগে আপোনালোকে নাচায় আৰু লাইক চাইক নকৰে হয় নাই সেইটোৱে হ'ব চাগে আজিকালি চবেই ধুনীয়া ধুনীয়া মানুহে চায় আমি দেখিব ভাল নহয় না দুটাই সেইকাৰণে নাচায় আৰু মানে গম পাইছোঁ মই কেছটো আৰু যিমানে যি নহওক আমাৰ ইহঁত দুজনী আজি সঁচাকৈ আহি পেলাই বহুত ভাল পাইছে আৰু মোৰো ভাল লাগিছে সিহঁতক তেনেকৈ মানে আপোনাৰ ইমান ফুৰোৱা নহয় ন গতিকে তো মাজে মাজে সৰু বাচ্ছা থাকিলে ফুৰাব লাগে ফুৰালে সিহঁতৰ মাইণ্ডবিলাক ফ্ৰেছ হয় আৰু আমিও ডাঙৰবোৰো ফুৰিব লাগে অলপমান ঘূৰা ফুৰা কৰিব লাগে ফেমিলিৰ লগত অকণমান টাইম দিব লাগে নিজৰ বাচ্ছা থাকিলে সিহঁতকো সিহঁতৰ মনবিলাক ভাল হয় আৰু ফ্ৰী হয় সেয়া দেখিছোঁ নাই খেলি আছে পূৰা ঘৰলৈ যাব মনেই নকৰে আৰু কুকুকলা গ'ল এইজনী ফিলা নাযায় তাত আৰু ইয়াতে পূৰা মানে খেলিছে কৈছে আজি পাপা আজি ঘৰত নাযাওঁ দেই আজি ইয়াতে শুম আমি হা বুলি কৈছে আজি মানে পূৰা ইয়াতে শুব আজি ঘৰ নাযায় বোলে সিহঁতে আজি এইবোৰ বহুত ভাল পাইছে মানে থাকি ইয়াত ঘৰ পালোহি আৰু ফুৰি মেলি আহিলোঁ আপোনালোকক দেখালোঁ আৰু মানে দোকানত কিবা এটা খাম বুলি ভাবিছিলোঁ সোমাই পেলাই কিন্তু আমাৰ ইহঁতে মানে এই মানে দেখিছেনে শুই গ'ল মানে শুই গ'ল আৰু তাইও বাইকতে শুই গৈছিলে কিন্তু যেনে তেনে কৰি ঘৰলৈ আহিলোঁ আৰু এতিয়া মানে আমাৰ বাইদেউৱে দেখিছে নাই বহি পেলাই ম'ম' খাই আছে এইয়া ম'ম' মাৰি আছে মানে পূৰা লৈ আহিছিলে আহোঁতে মানে চিকেন পকোৰা আৰু এয়া ছোৱালীও খাই আছে তো এইটোৱে গ'লোঁ ঘূৰিলোঁ ফুৰিলোঁ আপোনালোককো দেখালোঁ আপোনালোকৰ ঘৰত যদি সৰু বাচ্ছা আছে লৈ যাওক তো ঘূৰা ফুৰাটো মেইন হয় পোৱালীক যদি ঘূৰা ফুৰা হয় ন তো সিহঁতৰ মাইণ্ডটো মানে ফ্ৰেছ হয় সেইটো কাৰণে ভাল আৰু তো সৰু বাচ্ছা থাকিলে ঘূৰাব লাগে ফুৰাব লাগে সময় দিব লাগে পোৱালীক সময়টো খুবেই প্ৰয়োজনীয় মানে সৰু পোৱালীবিলাকক ঘূৰাব অলপ সময় দিব ইমান গালি চালি নাপাৰিব মৰমেৰে পিছাব তেতিয়া বুজি পাব আৰু মানে কি অলপ ফুৰালে সিহঁতৰো মনটো ভাল লাগে সেয়াই মানে মাইণ্ডটো ফ্ৰেছ হয় সৰু পোৱালি ঘূৰা ফুৰা কৰিলে আৰু খেলা ধূলা কৰাব লাগে আৰু গালি একেবাৰে দিব নালাগে মেইন বস্তু হৈছে গালি আমাৰ মানুহে মানে ভুল কৰে কিবা পোৱালি এটা ভুল কৰিলে কিবা কৰিলে ঘৰত মানে খুব গালি দিয়ে তো গালিটো একেবাৰে দিব নাপায় তো সিহঁতৰ মানে এতিয়া বুজি পোৱা হোৱা নাই ব্ৰেইনটো লাহে লাহে ডেভেলপ হ'ব ন টাইম লাগে দেখাতে ডাঙৰ হৈ যায় কিন্তু ব্ৰেইনটো আচলতে মানুহৰ লাহে লাহে হয় বুজি নাপায় ধৰ আৰু আপুনি যিটো শিকাব সেইটোৱে শিকিব আপুনি যদি বেয়া কথা এটা সদায় সদায় পোৱালিৰ আগত কৈ পেলাই শিকাই থাকে পোৱালিটোৱে আল্টিমেটলি গৈ পেলাই বেয়া কথাটো এদিন নহয় এদিন মুখৰ পৰা ওলাবহি ক'বই মানে তো গতিকে বেয়াটো নহয় ভালটো শিকাওক ধুনীয়াকৈ শিকাওক মৰমত বুজাওক সিহঁতো সৰু বাচ্ছা হয় বুজি পাব আৰু মানে মাক বাপেকৰ কেয়াৰটো পোৱালি মেইন হয় বাচ্ছাৰ মাক বাপেকৰ কেয়াৰটো মেইন গতিকে মাক বাপেকে যিমান পাৰে পোৱালিক সময় দি দিব লাগে আৰু খেলোৱা ধূলাটো মাক বাপেকে খোৱাব পৰা ধৰি গোটেই বস্তু গুৰুত্ব দিব লাগে আৰু মানে আমাৰ এটা প্ৰব্লেম হয় কি আমাৰ মানুহবিলাকে কি কৰে তো বাচ্ছা মানে ক্ষীণ হৈ থাকিলে কিছুমানে খুব ইনচাল্ট কৰে আমাৰো এনেকুৱা হয় আমাৰো বহুত মানুহে কয় পোৱালিকেইটা নাখায় নেকি খাবই নাপায় নেকি সকলোৱে মই মানে বহুত কিবা কিবি খুৱাই চালোঁ আগতে বহুত কিবা খুৱাইছোঁ একচুৱেলি সেইটো নহয় মাক বাপেক যেনেকুৱা হয় তো পোৱালিটো আল্টিমেট তেনেকুৱা হয় আপুনি সৰুতে যেনেকুৱা আছিলে আপোনাৰ বাচ্ছাটো তেনেকুৱা হ'ব মই সৰুতে ক্ষীণ আছিলোঁ কাৰণে আমাৰ ইহঁতো ক্ষীণ হয় তো লাহে 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 শকত হ'ব যদি বেমাৰ নাই ধুনীয়াকৈ আছে গ্ৰ'থ হ'ব লাহেকৈ কিন্তু এক্টিভ আছে নাই বাচ্ছাটো কিমান এক্টিভ আছে
আৰু বাচ্চাটো মানে যিমান এক্টিভ থাকিব লাগে ধুনীয়াকৈ এক্টিভ আছে, খেলি আছে, খোৱা বোৱা ঠিকেই কৰি আছে। তো এইটোত একেবাৰে টেনশ্যন ল'বলগীয়া নাই। মোক ডক্টৰ এজনেও কৈছে এক্টিভ যদি আছে, ধুনীয়াকৈ বাচ্চাটো খেলা ধূলা কৰি আছে বা খোৱা বোৱা ধুনীয়াকৈ কৰি আছে, তো কোনো টেনশ্যন নাই। ক্ষীণ আছে, শকত হ'ব। আপোনালোকে শকত হ'বলৈ কিবা কিবি আনি খুৱাই মেলি পিছত গৈ পেলাই মানে বয়সত গৈ পেলাই প্ৰব্লেম হয়, এইবিলাক বেমাৰ হয়, কিছুমান বহুত বেছি শকত হৈ যায় বা এইবিলাক হয়। গতিকে আৰু গতিকে ভিডিঅ'টো বহুত দীঘল হৈ গৈছে আৰু দীঘলীয়া নকৰোঁ। আকৌ নেক্সট ভিডিঅ' লগ পাম। যদি ভিডিঅ'টো চাই ভাল পালে, আমাৰ মানে ছাবস্ক্ৰাইবো নকৰে, ফ'ল'ও নকৰে আৰু ভিডিঅ'ও নাচায় আপোনালোকে। কিছুমানে হয়তো চাই পেলাই গুচি যাওঁ, দেখিবও ভাল নহয় না, সেইকাৰণে নাচায় চাগে, হয় নহয়? সিহঁতে ধুনীয়া ধুনীয়া মানুহক চাই, আমাক নাচায় মানে আৰু অকণমান মৰম দিব, আমাকো অকণমান মৰম লাগে ন। আপোনালোকৰ কাৰণে ভিডিঅ'বিলাক ধুনীয়াকৈ বনাই থাকোঁ আমি। বেয়া ভিডিঅ'টো বনোৱা নাই ন, ভালকৈ ভিডিঅ' বনাইছোঁ, ধুনীয়াকৈ ভিডিঅ' বনাইছোঁ। আৰু বেয়া কাম কৰি বা বেয়াকৈ চুটি কাপোৰ পিন্ধি কিবা কিবি এইবিলাক কৰি আমি এইবিলাক কৰিব নোৱাৰোঁ একচুৱেলি। এইবিলাক আমাৰ মাইণ্ডতে নাহে মানে। গতিকে যেনেকৈ পাৰোঁ এনেকৈ ধুনীয়াকৈ ভিডিঅ' বনাই আপোনালোকক দি থাকিম। যদি ভিডিঅ'টো চাই ভাল পাইছে, চেনেলটো ছাবস্ক্ৰাইব কৰিব, ফেচবুক পেজটো ফ'ল' কৰিব নাপাহৰিব, আৰু লাইক কমেণ্ট কৰি জনাব। তেতিয়া আমি আকৌ আগলৈ ধুনীয়াকৈ ভিডিঅ' বনাই থাকিব পাৰিম। মানে সাহসটো লাগে ন মেইন, আৰু সেইটো আপোনালোকে দিব পাৰিব কিন্তু দেই, সেইটো কাৰণে কৈছোঁ। তো নেক্সট ভিডিঅ'ত লগ পাম। আজিলৈ বাই বাই। আৰু আমাৰ এইপিনে বাইদেউ এইজনী দেখিছে নাই, চিকেন পকৰা খাই আছোঁ যে এইপিনে, তাই মানে পূৰা মাথা চাথা বেয়া হৈ গৈছে। বগী দেখিছে নাই, এই বগী তাইকো লাগে মানে পকৰা লাগে এতিয়া, তাইও খাব মানে তাইৰ কাৰণে এটা লৈ আহিছোঁ। গতিকে আৰু নেক্সট ভিডিঅ' লগ পাওঁ। আপোনালোকক কিবা এটা খাই লওক ধুনীয়াকৈ। সন্ধিয়া চাগে চবেই খায়েই ন কিবা কিবি, আমিও খাই আছোঁ মানে ম'ম' খাওঁ আজি। বাই বাই। খাই কেনেকৈ লাগিছে? এইটো টেষ্টি, ইয়াম্মি কৈ দিয়া মা। এনেকৈ দেখাই দিয়া, কেনেকৈ দেখাই দিয়া, এনেকৈ দেখাই দিয়া না। বাইদেউ এতিয়া নহ'ব, এতিয়া খাবই মানে এইবিলাক কথা। মই খাই লওঁ বাই বাই বাই।